খাওঁ। এয়া কি ৰাইজ? ৰ'ব ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। এইখন সুখ পাবৰ কাৰণেই মই যোৱাকালিয়ে ৰাতিয়ে মই ঘৰ আহি পাইছোঁ গুৱাহাটীৰ পৰা। মানে দেউল চাম এই বৰপেটাত, আৰু বৰপেটা ছোৱালী হৈ যদি দেউলৰ সময়ত ঘৰত নাথাকোঁ, মনটো জানো ভাল লাগে কওকচোন? আমাক সেই ফেঞ্চি বাজাৰৰ বা গুৱাহাটীৰ দেউলে আমাক সুখ দিব নোৱাৰে, কাৰণ আমি বৰপেটা ছোৱালী হয়। পিছে ইয়াৰ পৰিৱেশ আমি ইয়াত বহি আপি চাই আছোঁ। কোন আপি কি পিন্ধি আছে লগতে চব আপিবিলাক ইমান ধুনীয়া হৈ আহিছে, আৰু আমি দুটা মগৰা ঘৰত পিন্ধা কাপোৰ পিন্ধি বৰপেটা দেউলৰ বিষয়েনো আপোনালোকক মই কি ক'ম? সকলোৱে আমাৰ দেউলৰ বিষয়ে জানেই। পিছে আমাৰ বৰপেটাত কোনো ধৰণৰ পাৰ্কিং ফিজ লোৱা নহয়, তো নিশ্চিন্ত মনে আপোনালোকৰ গাড়ীবোৰ আমাৰ ইয়াত ৰাখিব পাৰিব। এঘণ্টা ধৰি আমি ইয়াত ঘূৰিলোঁ, কিন্তু বহা চিট নাই। আমি ইয়াতে সাধাৰণ বহা চিটটো দৰকাৰী নাপাওঁ, আৰু জীৱনত কি আশা কৰিম আমি দুটাই। ফাইনেলি ইয়াতে আমি গৈছোঁ। বৰপেটা স্পেচিয়েল ৰঙাডিমা আৰু আলু ভাজিৰ বিষয়েতো আপোনালোকক একো মই জনাব নালাগে। তো আহিব বৰপেটাত, আৰু আমাৰ বৰপেটাৰ স্পেচিয়েল ৰঙাডিমা আৰু আলু ভাজি খাই যাব। তো আজিলৈ বাই বাই।